বন্ধু বান্ধৱীসকল কি খবৰ নিশ্চয় ভাল আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ মিনি ব্লগ আহকচোন চাওক আপোনালোকে মোৰ ব্লগটোত কি আছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লাইক বাটনটো টিপি দিব নাপাহৰিব বলক আহক আজি আমি যাত্ৰা কৰিছোঁ ইষ্টাৰ্ণ ভূটান চানদ্ৰপ জংখাৰলৈ অকণমান বোলো ওলাই যাওঁ মনটো ভাল লাগিব প্ৰাকৃতিক পৰিৱেশ আমাৰ ঘৰৰ পৰা ভূটান একেবাৰে ওচৰত সেইবাবে ইষ্টাৰ্ণ ভূটানলৈ আমি ওলালোঁ আৰু ইয়াত চাওক ইমান ধুনীয়া সেউজীয়া পৰিৱেশ গছ গছনিৰে ভৰা এয়া ইষ্টাৰ্ণ ভূটান ইয়ালৈ যাবলৈ হ'লে আপোনালোকে ভূটান বৰ্ডাৰৰ গেটত নিজৰ ভোটাৰ ID জমা দিব লাগিব তাৰপিছত এণ্ট্ৰি কৰি তেওঁলোকে পাছ এখন দিয়ে তাৰপিছত আমি ইয়াত আহিব পাৰোঁ এনেকৈ ইয়াৰ মনোমোহা পৰিৱেশত আমি সোমাই পৰিলোঁ এইখন এখন ইয়াৰ পাঠশালা হয় ইয়াত কণ শিশুসকল পঢ়ে ভূটানৰ এয়া এই টিকলু এটা ওলাই আহিছে দেখিছেই নহয় আমিও বোলো আজি আবেলিটো ইয়াতে কটাও বুলি ওলাই আহিলোঁ গোটেইকেইটা খুব ধুনীয়া বতৰটো খুব ধুনীয়া আছিল গছ গছনিৰে চাৰিওফালে সেউজীয়া খুবেই ভাল লগা পৰিৱেশ মাজে সময়ে আমি কেতিয়াবা এনেকৈ ওলাই আহিলে মনবোৰো ভাল লাগে মনবোৰ সতেজ হৈ উঠে এয়া চাওক চাৰিওফালে সেউজীয়া এয়া ইষ্টাৰ্ণ ভূটান ইয়ালৈ আহিবলৈ অকল ভোটাৰ আইডিখন জমা দিলেই আহিব পাৰি কিন্তু ইয়াত এটা সীমা আছে ইয়াৰ পৰা আগত যাব নোৱাৰে যেনেকৈ এইটো ইয়াৰ লাষ্ট মানে এইখিনিলৈকে আহিব পাৰি ইয়াৰ আগত যাব নিদিয়ে ইয়াৰ আগত যাবলৈ হ'লে আপুনি পাছপৰ্ট ভিজা লৈহে যাব পাৰিব তো এনেকৈ আহিলোঁ এয়া আমি অকণমান গধূলিটো তাতে অকণমান নাচি বাগি ময়ো ফূৰ্তি কৰিলোঁ কেনেকুৱা পাইছে জনাব আপোনালোক যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক বাটনটো টিপি দিব এনেকৈ আমি গোটেইকেইটাই খুব এনজয় কৰিলোঁ আবেলিটো ইয়াত হেনো ঘূৰালে মনৰ আশাবোৰ হয় আমিও এপাক ঘূৰাই চালোঁ কিজানিবা মনৰ আশাবোৰ পূৰণে হয় সেইটো বিশ্বাসতে এপাক ঘূৰাই দিলোঁ তাৰপিছত এনেকৈ ঘূৰাই মেলি আমি এটা পাক মাৰি আমি ইয়াৰ পৰা লাহেকৈ ওলাই দিলোঁ তাৰপিছত আমি গ'লোঁ এইফালে এনেকৈ সেউজীয়াৰ মাজেৰে ইয়াত এখন ব্ৰিজ আছে সেই ব্ৰিজখনলৈ যাব পাৰি তাৰ পৰা আগত যাব নোৱাৰি তাৰ পৰা আগত যোৱাৰ পাৰ্মিশ্যন নাই তেনেকৈ গৈ মেলি আহিলোঁ কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া খুব ধুনীয়া লাগিছে দেখিছেনে চাৰিওফালে সেউজীয়া আকাশখন ইমান মুকলি হৈ আছে আজি খুব ধুনীয়া পৰিৱেশটো আছিল এনেকৈ ঘূৰি মেলি ইয়াতে টাউনত সোমালোঁ ইয়াৰে টাউনবোৰ ডাঙৰ বিল্ডিং ওপৰত মানুহ ওপৰত হোটেল তলত দোকান বস্তুবোৰৰ বহুত দাম কাৰণ এইখিনি টুৰিষ্ট প্লেচটো আমাৰ ইয়াতকৈ মানে 15-20 টকাকৈ সাধাৰণ পেকেটবিলাক যেনেকৈ ক'ল্ড ড্ৰিংক চিপছৰ ইয়াত 15-20 টকাকৈ বেছি 10 টকীয়া চিপছটো ইয়াত মানে 20 টকা লয় বা কিছুমানে 15 টকা লয় এনেকুৱা ক'ল্ড ড্ৰিংকছটোত 20 টকা দাম বেছি এনেকৈ আমি এপাক বজাৰখন ঘূৰিলোঁ চালোঁ কি ল'ব পাৰোঁ কি ল'ব নোৱাৰোঁ বাকী বস্তু বহুত দাম ইয়াত আমি আগতেও বহুবাৰ আহিছোঁ তো ইয়াত তেনেকুৱা বিশেষ এতিয়া একো কিনা নাই আমি এপাক ঘূৰি মেলি বজাৰখন চাই বোলো কি পায় কি নাপায় সেই বুলিয়ে ঘূৰি ফুৰিছোঁ আৰু ইয়াতো এটা আছে ইয়াত বাৰু আমি নোসোমালোঁ আমাৰ দেৰি হৈছে বাবে সেইকাৰণে আমি এইফালৰ পৰা ওলাই এনেকৈ চাই বাহিৰে দিয়ে ওলাই আহিলোঁ ইয়াতে সোমাবলৈ সেইটো বহুত ডাঙৰ সেইটো ঘূৰাব পাৰি বুদ্ধিষ্টসকলে তেওঁলোকৰ ভগৱান তেওঁলোক বিশ্বাস কৰি ইয়াত জেনেৰেল ষ্ট'ৰত সোমালোঁ ইয়াৰ পৰা আমি অকণমান কিবা কিবি ল'লোঁ খোৱা বস্তু চবতে 5 টকা 10 টকা 15 টকা দিছে ক'ল্ড ড্ৰিংক চিপছ ল'লোঁ লৈ মেলি আমি আৰু লাহেকৈ ঘৰলৈ উভতিম মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব এনেই মিনি ব্লগ এটা বনাইছোঁ কোনো ডাঙৰ ভিডিঅ' দীঘল ভিডিঅ' নহয় কাৰণ আমি এনেই ফুৰিবলৈ ওলাই আহিছিলোঁ এয়া ভূটান অইল ইয়াত বহুত ইয়াত পেট্ৰলৰ দাম পাৰ লিটাৰ 65 ৰুপিজ এয়া চাওক এইটো অফিচ এইখন গেট দেখিছে নহয় এইখন গেট এইফালেদি মই আহোঁতে ভিডিঅ' বনাবলৈ নহ'লে সেই তাতে আমি ভোটাৰ ID জমা দি এই অফিচটো দেখিছে মানুহ ইয়াত ভোটাৰ ID জমা দি এয়া আজি মই ইয়াতে সামৰণি